ফাৰ্ষ্ট চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। ভালে আছেনে আপোনালোক? মই আজি এটা বিশেষ কাৰণত মানে কেমেৰাটো হাতত তুলি ল'লোঁ। তো আপোনালোকৰ সকলোৰে ভেকচিন লোৱা হ'লনে? মোৰ হোৱা নাই, মোৰ ফাৰ্ষ্ট ড'জেই হোৱা নাই এতিয়ালৈ। ভেকচিন নল'লে আজিকালি বহুত প্ৰব্লেম হৈ যায় আছে। ভেকচিন চাৰ্টিফিকেট সকলোতে দৰকাৰ পৰি আছে, সেইটো কাৰণে ল'ব লগা হ'ব। আৰু মোৰ প্ৰথমতে ভাবিছিলোঁ নলওঁ, বাট এতিয়া ল'ম, ভয়ে ভয়ে গৈ আছোঁ আজি। তো আমাৰ ইয়াতে ওচৰতে মই এতিয়া মাৰ্টাত আছোঁ, পাণ্ডু। তো আমাৰ মাহঁতৰ ঘৰৰ ওচৰতে এখন কলেজ আছে, তাতে ভেকচিন চেণ্টাৰ পাতিছে আৰু পাণ্ডু কলেজ, তাতে যাব ওলাইছোঁ এতিয়া। তো আমাৰ আজি ডে 3 হয়। প্ৰথমতে দুদিন গ'লোঁ, ইমান দীঘলীয়া লাইন, নাপালোঁ আৰু ভেকচিন। তাৰপিছত আজি ডে 3 হয়, আজি যাই পেলাই চাওঁ কি হয় তাতে। তো সেইকাৰণে ওলাইছোঁ আৰু ৰেডি হয়। তো ঠিক আছে, তেনেহ'লে তাতে যাই পেলাই লগ পাম আমি। দেন বলক, অ'কে বলক। এইটো আমাৰ ওচৰৰ হনুমান মন্দিৰ হয়। এয়া আমি পাণ্ডু কলেজ পালোঁ, দেখিছেনে আপোনালোকে? হাই ফ্ৰেণ্ডছ, আহিলোঁ আমি, এতিয়া বহি আছোঁ ইয়াত। ভেকচিন চেণ্টাৰৰ মানুহ আহি পোৱা নাই, টাইম লাগিব, 10টাত আহে। তো এতিয়া এনেই ৰৈ আছোঁ আমি ইয়াত, মানুহ আছে বহুত। ইয়াত ইমান মহ দেখিছেনে? মই গৰজিলা লৈ আহিব লগা হৈছে ইয়াত বহিবলৈ। উফ, আমি ৰেডি। ফাৰ্ষ্ট মোৰ জেঠীমা, ভণ্টি, তাৰপিছত মই। ফাইনেলি মোৰ ডান ভেকচিনেশ্যন। এয়া দেখিছেনে, আৰু বহুত মানুহ আহিছে ভেকচিন ল'বলৈ। হেল্ল' এভৰিৱান, মই ফ্ৰেছ আপ হৈ কিনে আহিলোঁ, ভেকচিনো লৈ আহিলোঁ। দেন এতিয়া বহি আছোঁ আৰু ভাত পানী খোৱা নাই বাৰু, খাম। এতিয়ালৈতো বৰ্তমান একো হোৱা নাই, এনে অকণমান বিষাইছে ভেকচিনটো লওঁতে। এতিয়া চাওঁ এতিয়া ৰাতি কি হয়। যিমান শুনিছোঁ যে জ্বৰ হয়, গা বিষ হয়, ভয় অকণমান লাগি আছে। ভগৱানে একো নকৰাই ভাল, একো নহয় যাতে। চাওঁ এতিয়া কি হয়। তেনেহ'লে মোৰ ব্লগটো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ ফাৰ্ষ্ট চেনেল সুনিতালৈ। অ'কে, দেন আজি এই ভিডিঅ'টো ইয়াতে সামৰোঁ। অ'কে, বাই বাই। চৰি, আৰু এটা কথা ক'বলৈ আছিলে, পাহৰিলোঁ। আপোনালোকে কিন্তু ভেকচিনটো ল'বই দেই, ভেকচিনটো নোলোৱাকৈ নাথাকিব। আপোনালোকে সুৰক্ষিত থাকক আৰু আনকো সুৰক্ষিত ৰাখক, সেইটোৱে মই কওঁ সকলোকে। তেনেহ'লে বাই বাই।